নমস্কাৰ, মই কুব্বাচালি আপোনালোকে চাই আছে চিৰাজুলি ব্লগ। আজি মই মোৰ ফ্ৰেণ্ডৰ এটা দোকান দেখাম, নতুনকৈ ষ্টাৰ্ট কৰিছে। দোকানটো চেণ্ডেল দোকান হয় আৰু চিৰাজুলিতে আছে। মই আপোনালোকক মোৰ ফ্ৰেণ্ডৰ দোকানটো দেখাম আৰু দোকানত কি ধৰণৰ প্ৰডাক্ট আছে গোটেইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। ব্লগ তেন্তে দেৰি নকৰি সোনকালে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, নতুনকৈ ষ্টাৰ্ট কৰিছে। মই পিছফালৰ কেমেৰা দি আপোনালোকক দেখাই আছোঁ। মোৰ ফ্ৰেণ্ড এয়া। দাদা, আপোনাৰ নামটো কৈ দিয়ক দৰ্শকক। মোহাম্মদ জয়নাল আব্দিন। তেখেতৰ নাম মোহাম্মদ জয়নাল আব্দিন। তেখেতে নতুনকৈ চিৰাজুলিত এই দোকানটো ষ্টাৰ্ট কৰিছে। চাওক, দোকানৰ কিছুমান দৃশ্য দেখাই আছোঁ। আপোনাৰ দোকানটো বহুত ডাঙৰ আছে, চিৰাজুলিৰ ভিতৰত নাম্বাৰ 1ত আছে। এই চাওক, আপোনাৰ কিমান ধৰণৰ প্ৰডাক্ট আছে, গোটেইখিনি আছে। এই চাওক, ইয়াতো আছে আৰু দোকানটো চাওক, CC কেমেৰাও লগোৱা আছে, গোটেইখিনি লগোৱা আছে। চাওক, আৰু দোকানত লাইটৰ ব্যৱস্থাও কৰিছে কিমান ধুনীয়াকৈ, নতুনকৈ ষ্টাৰ্ট কৰিছে। আপোনালোকে আহিব, দোকানটো বহুত ধুনীয়া চেণ্ডেল পাব, নতুন কোৱালিটিৰ চেণ্ডেল পাব, একোৱে লাইটৰ চেণ্ডেল পাব। এতিয়া মই মালিকৰ লগত অলপ কথা পাতিম, আপোনালোকে চাব। দাদা, বিক্ৰী কেনেকুৱা হয়? বিক্ৰী মোটামুটি ভালে আছে। এতিয়া অলপ মাৰ্কেট ডাউন আছে, অলপ কম আছে। ঈদৰ মাৰ্কেটত বেছি হয় ন? আৰু চিৰাজুলিৰ ভিতৰত হাইষ্ট এইটোৱে ডাঙৰ দোকান। চাওক, এক দুটা প্ৰডাক্ট দেখাব, কোনটো কিমান দাম আছে। একোৱা লাইটৰ মালটো পিন আছে 269 টকা। এইটো কিমানত হ'লে দিব? আমাৰ এইটো 210 টকা মিলিব পাৰি। 30% 32% ডিছকাউণ্ট হৈ যাব। এই ভিডিঅ'টো জড়িত আহিলে আকৌ আৰু 10% বহুত ডিছকাউণ্ট হ'ব ন? বহুত ডিছকাউণ্ট দিব আৰু আমি দেখাম। লেডিছৰ কিমান ধুনীয়া আছে, সেইটো চাব পাৰে। এইটো ল'লে আপোনাৰ 230 টকামান আহি যাব মাত্ৰ। আৰু আমাৰ ভিডিঅ'ৰ জৰিয়তে আহিলে কিমান টকা ডিছকাউণ্ট কৰিব আপোনালোকে? কিমান টকা? 30 টকা। 100 টকা 30 টকা। এই আপোনালোকে চাবই পাৰিছে, 100 টকা 30 টকা ডিছকাউণ্ট হৈ পেলাই আপোনালোকে ইয়াত যিকোনো ধৰণৰ চেণ্ডেল ল'ব পাৰিব। 1000 টকাৰ পৰা 500 টকাৰ ভিতৰত যিকোনো চেণ্ডেল পাব ইয়াতে। আৰু দেখাব কিমান কোৱালিটিৰ আপোনালোকৰ তাত চেণ্ডেল আছে। একুলেট মাল হয় এইটো, নতুন মাল আহিছে। এইটো নতুন মাল। কিমান টকা দাম পৰিব এইটো? এইটো আহি যাব আপোনাৰ 230 টকা। 230 টকা দাম। কিমান টকা আছে? 319 টকা মাত্ৰ 230 টকা। আপোনালোকে চাবই পাৰিছে, 230 টকাত 300 মাল 230 টকাত মাত্ৰ দি আছে। 35% ডিছকাউণ্ট। আৰু আমি দেখাম, এই আপোনালোকক আকৌ মাল দেখাইছোঁ। জেন্সৰ নতুন মাল আহিছে। মালটো চাব একবাৰ। চাইছে, অতি সুন্দৰ মাল, আপোনালোকে চাব পাৰিছে। কিমান টকা দাম এইটোৰ? এইটো আহি যাব আপুনি 160 টকা। 160 টকাত দাম। আপোনাৰ MRP কিমান আছে এইটোত? এইটো MRP আছে আপোনাৰ 250 টকা। 251। আৰু পাব কিমানত এতিয়া ভিডিঅ'ৰ জৰিয়তে? 260 টকা মাত্ৰ। 160 টকাত। চেণ্ডেলৰ দাম এইখিনি মাল আপোনালোকে চাব পাৰিছে। যোনখিনি আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিলে 500ৰ পৰা 600 টকা লয়। এইবিলাক মাল ইয়াতে মাত্ৰ 120 টকাত। এয়া চাবই পাৰিছে। এইবিলাক আপোনালোকে মাল চালে আপোনালোকৰ পচন্দ 100% হ'ব। একেবাৰে দাম কম। দাদা এটা ওলাই দিব চেণ্টাৰ তাৰ পৰা। এইটো চাওক, আপোনালোকে যদি অনলাইনত অৰ্ডাৰ কৰিব যায় এই মালটো আপোনালোকে 450 টকা দাম ল'ব, কিন্তু ইয়াতে মাত্ৰ 120 টকাত পাই আছে। মালটো চাই ল'ব একবাৰ। আৰু আপোনালোকে অতি সোনকালে শোণিতপুৰ জিলাৰ চিৰাজুলিত এই দোকানখন উদ্বোধন কৰা হৈছে, নুৰপুৰ ৰোডত। এইখিনি চাব পাৰিছে, এইবিলাক গোটেই মাল আছে। এইটো কি মাল? লেডিছৰ একুলাইট লেডিছৰ। কিমান টকা দাম এইটোৰ? এইটো আছে আপোনাৰ 279 টকা। পাব কিমানত? 200 টকাত পাই যাব মাত্ৰ 200 টকা। এইটো লেডিছৰ এটা নতুন আহিছে, লাইটৰ মাল হয়, লাইট ন? এইটো কিমান টকাৰ দাম? এইটো আছে আপোনাৰ 319 টকা। 319 টকা দাম আছে। এতিয়া আপোনালোকে কিমানত বেচিব এইটো? এইটো আহিব আপোনাৰ 230 টকা আহিব মাত্ৰ 230 টকা। আচ্ছা দাদা, আপোনাৰ নামটো কি? মোহাম্মদ জয়নাল আব্দিন। জয়নাল আব্দিন। এইটো চিৰাজুলি নুৰপুৰ ৰোডত আছে। আপোনালোকে যদি আহে বহুত ধুনীয়া চেণ্ডেল পাব। মোৰ ফ্ৰেণ্ডে হয় জয়নাল আব্দিন।
আৰু যদি কণ্টেক্ট নাম্বাৰটো অলপ কৈ দিব ইয়াতে। কণ্টেক্ট নাম্বাৰটো আছে 6000 ঠিক 6000 877 877 925 925 এইটো নম্বৰত আপোনালোকে কল কৰিলে যিকোনো ইয়াতে মাল পাব। পাৰিলে অনলাইনত যদি আপোনালোকে এই মালখিনি যদি আপোনালোকে ঘৰত পাৰ্চেল খোজে তেতিয়াও পাই যাব, একো সমস্যা নাই। আপোনালোকে খালি যোগাযোগ কৰিব লাগে, আপোনাৰ ঘৰত দি থৈ অহা হ'ব যিকোনো ধৰণৰ চেণ্ডেল, হোম ডেলিভাৰী পাই যাব।